আপোনালোক সকলো নতুন নতুন ভিডিঅ'বোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত বেলটো ক্লিক কৰি দিয়ক যেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড দিম আপোনালোকে নটিফিকেশ্যন যায় আৰু আপুনি আগতে মোৰ ভিডিঅ'বোৰ চাব পাৰে নমস্কাৰ বন্ধুসকল মই আজি আপোনালোকক শিকাম এনআৰসি ক্লাইম ফৰ্মখন কেনেকৈ ফিলআপ কৰিব লাগে এনআৰসি ক্লাইম ফৰ্মখন বহুত টান হয় গতিকে ফিলআপ কৰোঁতে অলপ সাৱধান হ'ব লাগিব সো মোৰ ভিডিঅ'টো 2-3 বাৰকৈ চাব তাৰপিছত ফৰ্মখন ফিলআপ কৰিব ফৰ্মখন ফিলআপ কৰি কি কৰিব কলা পেন মানে ব্লেক পেন ইউজ কৰিব চাওক বেছি সময় লছ নকৰোঁ আৰম্ভ কৰি দিওঁ কিছে to the local registration of citizen registration to the local registrar of citizen registration ইয়াতে এনআরসি সেৱা কেন্দ্ৰ আপোনাৰ ওচৰত যিখন এনআরসি সেৱা কেন্দ্ৰ আছে তাৰ নামটো দি দিব তাৰপিছত এআৰএন নম্বৰ আপোনাৰ এনআরসিৰ ষ্টিকাৰ যিটো নাম্বাৰ আছে এপ্লিকেশ্যন ৰিচিপ্ট নাম্বাৰ আপোনাৰ এনআরসিৰ ওপৰত এটা নাম্বাৰ আছে 21 অংকৰ যিটো নাম্বাৰ আছে তাত ইয়াত দি দিব 21 অংকৰ নম্বৰটো ইয়াত বহাব তাৰপিছত চাওক individual details of family members কেইজন ক্লেম কৰা নাম লিখি দিব চাওক ৰাহুল দাস সিৰিয়েল নম্বৰ 1 সিৰিয়েল নম্বৰ দি দিব 1 2 3 4 5 6 7 সিমান আছে দি দিব তাৰপিছত ৰাহুল দাস তাৰপিছত কন্টেক্ট নাম্বাৰটো দি দিব কন্টেক্ট নাম্বাৰ তাৰপিছত মেম্বাৰ আইডি যে এনআৰসি ড্ৰাফত যিমান মেম্বাৰ আইডি যিমান নাম দিছিলে সেই নম্বৰ মেম্বাৰ আইডি দিব এই নম্বৰ মেম্বাৰ আইডি আছিল তাৰপিছত সি কাৰ্ড ডাটা কোডত কি কৰিব লিংক কৰিব বিচাৰে আৰু ডাটা কোড ইউজ কৰি ৰাহুল দিছে কাৰ্ড ডাটা কোড ইউজ কৰি কি কৰিব ইউজ কৰি এনআৰসিৰ নাম সোমাব বিচাৰে ক্লেইম কৰিব বিচাৰে চ' তাৰ ডাটা কোড 1951 চনৰ ডাটা কোডটো যে কি কৰিব সি লেট ৰহিম দাসৰ ডাটা কোড ইউজ কৰিব ৰহিম দাস ডাটা কোড চাওক 3 আছে চাওক ইয়াৰ নেম অফ দ্য লিগেসি ভাৰ্জন উইথ হোম লিংকেড ক্লাইমেট যে ৰাহুল দাসে যিজনৰ লগত কি লিংক কৰিব বিচাৰে ক্লাইমটো তাৰ নামটো দি দিব তাৰপিছত 3B এনআৰসি 1951 লিগেসি ডাটা কোড 1951 চনৰ ৰহিম দাসৰ যিটো 1951 চনৰ লিগেসি ডাটা কোড আছে সেই ডাটা কোডটো দি দিব তাৰপিছত চাওক 3C ৰিলেশ্যনশ্বিপ উইথ দ্য লিগেসি ভাৰ্জন যে ৰহিম দাস ৰাহুলৰ কি হয় ৰিলেশ্যনশ্বিপ কি হয় কি ৰহিম দাস ৰাহুল দাসৰ ফাদাৰ হয় চ' ফাদাৰ দিছে তাৰপিছত এটা কোড ব্যৱহাৰ কৰিছে ফাদাৰৰ কোডটো ইয়াতে চাওক ফাদাৰ মাদাৰ কোড নম্বৰ 2 ফাদাৰ মাদাৰ চ' ইয়াতে 2 দিছে তাৰপিছত চাওক 3D কি দিছে চিৰিয়েল নম্বৰ চেল এটাষ্টেড ডকুমেণ্টাৰী প্ৰুফ ৰিলেশ্যনশ্বিপ ফ্ৰম লিষ্ট বি যে চেল্ফ এটাষ্টেড আপোনাৰ যিটো ডকুমেণ্ট দিব তাৰ চিগনেচাৰ এটা কৰিব চেল্ফ এটাষ্টেড নিজৰ কি দিছে ডকুমেণ্ট মানে ৰিলেশ্যনশ্বিপ ৰাহুল দাসে ৰহিমৰ দেউতা হয় তাৰ প্ৰুফ হিচাপে এটা ডকুমেণ্ট দিব লাগিব ডকুমেণ্ট কি দিছে কি লিষ্ট বি চাওক লিষ্ট বি কিবা নম্বৰ আছে বাৰ্থ চাৰ্টিফিকেট নম্বৰ 1 মই দিছোঁ 6 গতিকে ইলেক্ট্ৰল ৰোল মই দিছোঁ কি ইলেক্ট্ৰল ৰোল ভোটাৰ আইডি কাৰ্ড দিছোঁ চ' 6 দিছোঁ তাৰপিছত চাওক 2 নম্বৰত আছিল লক্ষ্মী দাস যে ৰাহুলৰ ঘনীয়েক চ' মেম্বাৰ আইডি দিছোঁ তাৰপিছত হৈছে এইটো ব্লেংক ৰাখিছোঁ কিয় ব্লেংক ৰাখিছোঁ এইটো কাৰণ লক্ষ্মী দাসৰ দেউতাকৰ বা গ্ৰেণ্ডফাদাৰৰ 1951 চনৰ কোনো লিগেসি ডাটা কোড নাই চ' এইটো ব্লেংক ৰাখিছোঁ পিছত এইটো চাওক তলত চাওক ফ্ৰম চাইড বি লিষ্ট বি এখন আছে সেইখনত চাওক 1 নম্বৰটো মই ফিলআপ কৰিছিলোঁ কাৰণ এইটো ৰাহুল দাসৰ 1951 চনৰ আছে এইটো ফিলআপ কৰিছোঁ আৰু এইটো ব্লেংক ৰাখিছোঁ চ' তেতিয়া চাওক 2 নম্বৰ দিছোঁ 2 নম্বৰ আছিলে লক্ষ্মী দাসৰ ৰিলেশ্যন আছিলে কি ৰাজেশ্বৰ দাসৰ যিখন ডাটা আছে সেই ডাটাত কি কৰিব লক্ষ্মী দাসে লিংক কৰিছে চ' তাৰ ডাটা কোডটো দিব চাওক ইলেক্ট্ৰল ৰোলছ আপ টু 24 মাৰ্চ 1970 লিগেসি ডাটা কোড তাৰপিছত আছে 4C চাওক ৰিলেশ্যনশ্বিপ উইথ দ্য লিগেসি ভাৰ্জন চিৰিয়েল নম্বৰ অফ চেল্ফ ডকুমেণ্টাৰী প্ৰুফ ৰিলেশ্যনশ্বিপ ফ্ৰম লিষ্ট বি চাওক লক্ষ্মী দাস যে আছে লক্ষ্মী দাস ৰাহুল দাসৰ কি হয় দেখো লক্ষ্মী দাস ৰাহুল দাসৰ কি হয় লক্ষ্মী দাস ৰাজেশ্বৰ দাসৰ যে ৰাজেশ্বৰ দাস লক্ষ্মী দাসৰ কি হয় যে ৰাজেশ্বৰ দাস লক্ষ্মী দাসৰ গ্ৰেণ্ডফাদাৰ হয় চ'
সি গ্ৰেণ্ডফাদাৰ আছে, তাত কোড ইউজ কৰিছে 3, কোডবিলাক ইমান চাব চব ৰিলেশ্যনশ্বিপ গ্ৰেণ্ডফাদাৰ 3 আছে, চ' 3 দিছোঁ। তাৰপিছত চব ডকুমেণ্ট সেল নাম্বাৰ অফ সেল এটাস্টেড ডকুমেণ্টাৰী প্ৰুফ অফ ৰিলেশ্যনশ্বিপ লিষ্ট বি ডকুমেণ্ট 4D দিছে 6 দিছে, মতলব ভোটাৰ আই ডি কাৰ্ড দিছে, ভোটাৰ আই ডি কাৰ্ড ইউজ কৰিছে। চ' কাৰণ চাওক এটা কথা, সি দিছে সি ভোটাৰ আই ডি কাৰ্ড যে দিব, সেই ভোটাৰ আই কাৰ্ডত লক্ষ্মীনাথৰ দেউতাকৰ নাম থাকিব, কাৰণ তাৰ গ্ৰেণ্ডফাদাৰৰ নাম নাথাকে। কি কৰিব লাগে তাৰ কাৰণে, যে লক্ষ্মীনাথৰ দেউতাৰ যিটো আই ডি কাৰ্ড আছে ভোটাৰ আই ডি কাৰ্ড, সেইটো আই ডি কাৰ্ডৰ এটা জেৰক্স কপি দিব লাগিব। চ' মিলি গ'ল এইটো। তাৰপিছত ওপৰত চাওক কাবেৰী দাস হৈছে ৰাহুল দাসৰ ছোৱালী। চ' সি কি কৰিব, ৰহিম দাসৰ ডাটা কোড ইউজ কৰিব, ৰহিম দাসৰ ডাটা কোড 3B ৰহিম দাসৰ ডাটা কোড। তাৰপিছত 3C কি দিছে, ৰিলেশ্যনশ্বিপ উইথ লিগেচি পাৰ্চন। কি হয় যে ৰহিম দাস কাবেৰী দাসৰ কি হয় গ্ৰেণ্ডফাদাৰ হয়, কাৰণ ৰাহুলৰ যদি ফাদাৰ হয় তেতিয়াহ'লে কাবেৰী কি হ'ব, গ্ৰেণ্ডফাদাৰ হ'ব। চ' কোড নম্বৰ ইউজ কৰিছে 3। তাৰপিছত 3D চাওক কি দিছে, চিল নাম্বাৰ চেল ডকুমেণ্টাৰী প্ৰুফ অফ ৰিলেশ্যনশ্বিপ লিষ্ট বি, এই ৰিলেশ্যনশ্বিপৰ এটা কি দিব লাগিব, ৰিলেশ্যনশ্বিপ এটা প্ৰুফ দিব লাগিব। প্ৰুফ 3D কি প্ৰুফ কি দিছে, 3 ইউজ কৰিছে। 3 মিনছ কি দিছে, লিষ্ট বি চাওক 3 বৰ্ড ইউনিভাৰ্চিটি বৰ্ড চাৰ্টিফিকেট দিছে। তাৰপিছত চাওক এইটো হ'ল 4 নম্বৰ কাকলি দাসৰ কোনো কণ্টেক্ট নম্বৰ নাই। তাৰপিছত সিও হৈছে ৰাহুল দাসৰ ছোৱালী, চ' সিও ইউজ কৰিছে ৰহিম দাসৰ ডাটা কোড লিখিছে ডাটা কোড। তাৰপিছত কি হৈছে গ্ৰেণ্ডফাদাৰ, তাৰপিছত গ্ৰেণ্ডফাদাৰ কোডটো 3। 3D চাওক ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট কি আছে, বাৰ্থ চাৰ্টিফিকেট, কাৰণ সৰু ছোৱালী সেই বাৰ্থ চাৰ্টিফিকেট। চ' এইখিনিলৈ মিলি গ'ল। তাৰপিছত একেবাৰে তলত চাওক, তলত কি কৰিব, এইখনত যে ইয়াতে যিজনে এপ্লাই কৰিব ক্লাইম কৰিব, যিজন মুৰব্বী ইয়াতে ছিগনেচাৰ এটা কৰিব আছে। মই দিছোঁ ৰাহুল সিং বাই ৰাহুল দাস, মানে ৰাহুল দাসৰ মুৰব্বী, চ' ৰাহুল দাসে ইয়াতে ছিগনেচাৰ কৰিব। চ' তাৰপিছত চাওক চিৰিয়েল নম্বৰ অফ দ্য ক্লাইমেট ইন দ্য ক্লাইম ফৰ্ম, যে কেইজনে ক্লাইম কৰিছে ফৰ্মখনত, মানে কেইজন মানুহে এই ফৰ্মখনত ক্লাইম কৰিছে। মই দিছোঁ 4জনে ক্লাইম কৰিছে। চাওক ৰাহুল দাস, লক্ষ্মী দাস, কাবেৰী দাস, কাকলি দাস, 4জনে ক্লাইম কৰিছে। চ' মই 4 ইয়াত দিছোঁ কি 4 দিছোঁ। তাৰপিছত ইফ কণ্টিনিউ টু এডিশ্যনেল ফৰ্ম উইথ ৰাইট চি, যদি আপুনি এখনতকৈ বেছি ফৰ্ম ফিল আপ কৰি আছে, চ' ইয়াতে চি লিখিছোঁ, মই এইখনে কৰিছোঁ, চ' মই চি ইয়াত লিখা নাই, একো লিখা নাই। তাৰপিছত টোটেল নম্বৰ অফ ফৰ্মছ, কেইখন ফৰ্ম ইউজ কৰিছে, মই এইখন কৰিছোঁ, চ' এইখন দিছোঁ। চ' এইখিনি ভাল লাগিলে, ভিডিঅ'টো ভাল লাগিলে 2-3বাৰ ভাল চাব, ফিল আপ কৰাব 2-3বাৰ ভালকৈ চাব মোৰ ভিডিঅ'টো। তাৰপিছত কি কৰিব, ফিল আপ কৰিব, আৰু ভিডিঅ'টো মোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পুৰাণ টিকটক, আৰু অকলে মই এনেধৰণৰ ভিডিঅ' আহি থাকিম আপোনালোক, চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।